মাঘ বিহুৰ দিনাই ড্ৰাইভিং লাইসেন্সলৈ আহিছে এটা ভাল খবৰ। এতিয়াৰ পৰা দ্বিতীয় অফিচত নোযোৱাকৈ লাভ কৰিব ড্ৰাইভিং লাইসেন্স। অনলাইনত আবেদন কৰিলে লাভ কৰিব ড্ৰাইভিং লাইসেন্স। কেনেকৈ লাভ কৰিব জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি শেষলৈকে চাওক। ড্ৰাইভিং লাইসেন্স এখন পাবলৈ আপুনি চাগে বহুত হাৰাশাস্তি কৰিবলগীয়া হয়। ঘণ্টা ঘণ্টা ধৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত শাৰী পাতি থাকিব লাগে। শাৰী পাতি পাতি কেতিয়াবা আপুনি লাইসেন্সৰ টেষ্ট নিদিয়াকৈ উভতিও আহিবলগীয়া হয়। অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেলখন অহা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই খেলখনত উপহাৰ হিচাপে থাকিব ১৫খনকৈ দামী দামী ৪চকীয়া আৰু ২চকীয়া বাহন। মাজত মাত্ৰ কেইটামান দিন। অনলাইনত টিকট ক্ৰয় কৰিব বিচাৰিলে স্ক্ৰীনত থকা 600036402225 নম্বৰত এতিয়াই যোগাযোগ কৰক আৰু লাভ কৰক টিকট। টিকটৰ মূল্য মাত্ৰ ১০০ টকা। খেলৰ ফলাফল ঘোষণা হ'ব ৩ ফেব্ৰুৱাৰী ২০২৪ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা লাৰ্ণাৰ লাইসেন্স অনলাইনত লাভ কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে দ্বিতীয় অফিচত নোযোৱাকৈ ড্ৰাইভিং লাইসেন্স প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে আৰু ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানসমূহৰ পৰা ড্ৰাইভিং লাইসেন্স প্ৰদানৰ চিন্তা চৰ্চা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি যদি ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰি তেন্তে ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানৰ পৰা ড্ৰাইভিং লাইসেন্স কিয় লাভ কৰিব নোৱাৰে। জিলা পৰিবহণ বিভাগে ২০২৪ চনত ড্ৰাইভিং লাইসেন্স প্ৰদানৰ ব্যৱস্থা সলনি কৰিব লাগে। বৰ্তমান ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠান গঢ়াত মনোনিৱেশ কৰিব লাগে। জিলা পৰিবহণ বিষয়াক লগ কৰি লাইসেন্স লোৱাৰ পদ্ধতি সলনি কৰি ড্ৰাইভিং শিক্ষণ প্ৰতিষ্ঠানৰ পৰা লাইসেন্স লোৱাৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট এক্সপ্লোৰ আছাম।